যি প্ৰেক্ষাগৃহত আপোনালোকে এটি অনুষ্ঠান আয়োজন কৰিছে, কি অনুষ্ঠান আয়োজন কৰিছে আৰু উদ্যোগত অনুষ্ঠিত সহযোগে এখন সমাজৰ প্ৰত্যেকজন ব্যক্তিয়ে বিশেষ ব্যক্তি তেওঁলোকৰ সমাজৰ কিছুমান কণ্ট্ৰিবিউশ্যন থাকে আৰু সেই কণ্ট্ৰিবিউশ্যনখিনিক আমি স্বীকৃতি দিবৰ কাৰণে ইণ্টাৰনেশ্যনেল হিউমেন ৰাইটছ চেণ্টাৰৰ অৰ্গেনাইজেশ্যনে আমি আজি পদক্ষেপটো ল'ব লগা হ'ল আৰু এই সমাজৰ বিশেষ ব্যক্তিসকলক অনুষ্ঠান কৰি এখন সুন্দৰ সমাজক গঢ় দিবৰ কাৰণে তেওঁলোকে যাতে নিজক সক্ষম কৰে তাৰ বাবে আমি ইণ্টাৰনেশ্যনেল হিউমেন ৰাইটছ চেণ্টাৰৰ অৰ্গেনাইজেশ্যনৰ লগত তেওঁলোকক এটা এৱাৰ্ড দিয়া হৈছে। কাক কাক দিয়া হৈছে নামখিনি হয়তো নহয় আপোনাৰ মনত থকা বা বিশিষ্ট ব্যক্তি? আমাৰ বিশেষ ব্যক্তি ডক্টৰ মনোজ শইকীয়া, বিপুল চেতিয়াসকল, অতুল বৰাবৰীয়া, অনুষ্কা কাশ্যপ, ৰক্তিম ফুকন, তেওঁ ইতিমধ্যে ৱৰ্ল্ড ৰেকৰ্ড হোল্ডাৰ দেৱেন্দ্ৰ, তেখেতসকলৰ বাবে 22জনক দিয়া হৈছে। এনেধৰণে প্ৰতি বছৰে এনেকুৱা অনুষ্ঠানৰ আয়োজন কৰে নেকি আপুনি? আমি প্ৰতি বছৰে কৰোঁ, কিন্তু কথা হ'ল সমাজখনলৈ বিশেষভাৱে কণ্ট্ৰিবিউশ্যন ব্যৱহাৰ ব্যক্তিসকলক আমাক সমাজে জনাব লাগিব যে এইসকল ব্যক্তিয়ে সমাজৰ বিভিন্ন দিশত কণ্ট্ৰিবিউশ্যন দি আছে আৰু তেখেতসকলক আমি এই বঁটা প্ৰদান